Hi guys, welcome back to my YouTube channel MSZG Blog. মোৰ পুনৰ এটা YouTube channel ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ YouTube channelলৈ স্বাগতম জনাইছো আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি মোৰ YouTube channelটোৱে 1000টা সাবস্ক্ৰাইব কমপ্লিট কৰিলে। মোৰ মৰম আৰু আশীৰ্বাদে মোক ভিডিঅ' বনাবৰ কাৰণে সাহস দিয়ে। আগলৈ মোক মৰম আৰু আশীৰ্বাদ কৰি যাব। ভাল ভিডিঅ' বনাব মই সাহস পাওঁ আপোনালোকৰ পৰা। আৰু সেই কাৰণে আপোনালোকক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিলো। আগলৈ এনেকৈ মোক মৰম আৰু আশীৰ্বাদ কৰি যাব যাতে ভাল ভিডিঅ' বনাব সাহস পাওঁ। আৰু বৰ্তমান আজি আমি গৈ আছো অসমৰে এজন জনপ্ৰিয় অভিনেতাৰ ঘৰলৈ আৰু কোন হয় এজন আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কোন অভিনেতা হয় কিয় আহিছো আমি আপোনালোকক সকলোবিলাক আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এই ৰাস্তাটোৰে এতিয়া অভিনেতাজনৰ ঘৰলৈ যাব লাগিব। বলক গৈ থাক। আৰু মই যোনজন অভিনেতাৰ ঘৰত আহিছো সেই অভিনেতাজন মানে কিবা এটা কামত অলপ বাহিৰৰ ফালে ওলাই গৈছে। এতিয়া ঘৰত নাই। ঘৰৰ পৰা আমি আহিলো, ঘৰত মানে নাই। ঘৰত যাই আমি তাক ফোন কৰিলো। ফোন কৰোঁতে মানে ক'লে যে মই কিবা এটা কামত অলপ বাহিৰৰ ফালে ওলাই আহিছো এনেকৈ ক'লে। তাৰপিছত এতিয়া আমি ইয়াত ৰখি আছো আৰু সেই মানুহজনৰ অপেক্ষাত। আৰু আজি মোৰ লগত আহিছে ৰাকেশ। আজি প্ৰথম দেখিলে মোৰ ভিডিঅ'ত আৰু অভিনেতাজন আহি পাইছে। এতিয়া অভিনেতাজন ঘৰৰ অভিমুখে বলক গৈ থাকোঁ। আৰু অভিনেতাজনৰ ঘৰৰ ভিতৰত আহিলোঁ। এইবিলাক জাপি মানে সম্বৰ্ধনা জনাইছিলে আৰু ইয়াত মানে ভিতৰত মানে ধুনীয়াকৈ থৈ দিছে। দাদা বৰ্তমান আপুনি ক'ত ব্যস্ত আছে কৈ দিয়ক অলপ। নমস্কাৰ, ওয়েলকাম বেক টু আমাৰ মিঠু চেনেল। কি আছিল নামটো? MSZG Blog। সকলোৱে গম পায় আৰু সকলোৱে ভিডিঅ' চাই থাকে। আজি ভাইটিজন আহিল আমাৰ ঘৰলৈ খবৰ নিদিয়াকৈ। খাই আনো গাজৰ তবে এডভাৰটাইজৰ কথা কৈছোঁ নহয় বাৰু। হেৰি ভাইটিজন আহিল। আমিও এখন শ্বৰ্ট ফিল্মৰ কাম কৰি আছোঁ। এডিটিঙত যথেষ্টখিনি সহায় কৰি দিছে। অকল এডিটিং বুলিয়ে নহয়, আগৰ পৰাও যথেষ্ট সহায় কৰে। আগৰো আমাৰ কিছুমান কামত বহুতখিনি সহায় কৰি দিছে। একদম মোৰ নিজৰ ভাইটিৰ নিচিনা। আৰু আমাৰ ওচৰত কেমেৰাত আপোনালোকে দেখা পাইছে যিকেইজন আছে গোটেইকেইজন নিজৰ ভাইটিৰ নিচিনা। গতিকে আমি সকলোবিলাকে মিলি এখন শ্বৰ্ট ফিল্মৰ কাম হাতত লৈছিলোঁ। আগত এখন ইতিমধ্যে এটা খণ্ড গ'ল। আজি নেক্সট খণ্ডৰ আমাৰ এডিটিঙৰ কাম চলি আছে। ভাইটিয়ে গোটেইখিনি কৰি আছে। এতিয়া ৰাতি মোটামুটি প্ৰায় 9:30 বাজি গ'ল। এই মুহূৰ্তত আমি এনেকুৱাকৈ ব্যস্ত হৈ আছোঁ। আৰু আমাৰ এতিয়া আপোনালোক সকলোৱে জানে মোৰ এইটো বছৰত এটা বছৰৰ কাৰণে লখিমপুৰ নাৰায়ণপুৰৰ হিমাদ্ৰী থিয়েটাৰত মানে এগ্ৰিমেণ্ট হৈছিলে এটা বছৰৰ কাৰণে। গতিকে অহা 14 তাৰিখৰ পৰা মোৰ আখৰা ষ্টাৰ্ট হ'ব। আৰু আমাৰ মিঠুৰ চেনেলত সকলোবিলাক ভিডিঅ' পাই থাকিব। মই কেনেকুৱাকৈ কি আখৰা কৰোঁ, জীৱনত প্ৰথমবাৰৰ কাৰণে থিয়েটাৰত যাম, কি প্ৰেক্টিচ কি কেনেকৈ একো গম নাপাওঁ। সদায় কেমেৰাৰ ওচৰতে থাকোঁ। আমিতো সেইবিলাক গম নাপাওঁ সিমান এটা। সকলোবিলাক আমাৰ মিঠুৰ চেনেলত আপোনালোকে পাই থাকিব। সকলোৱে চাই থাকিব। আমাৰ মিঠুক সকলোৱে মৰম কৰিব আৰু তেওঁৰ এই চেনেলটো আগবাঢ়ি যোৱাত যেন সকলোৱে সহায় সহযোগ কৰে। সকলোৱে যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আজিয়ে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব ভিডিঅ' কেনেকুৱা পায়। আৰু আমি যিখন শ্বৰ্ট ফিল্ম কৰি আছোঁ এইটো চেনেলতে ডেছক্ৰিপশ্যনত লিংকটো পাই যাব। আৰু সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বাকীখিনিতো কৈছোঁৱেই। গতিকে সকলোবিলাক কৰি থাকিব আৰু সদায় মিঠুক মৰম কৰি থাকিব। মিঠু আগবাঢ়ি যোৱাত সদায় অলৰেডি ইয়াৰ চেনেলটো 1K পাৰ হৈ গৈছে। ভুল হয় মিঠুক কমেণ্ট কৰি জনাব। আৰু আপোনালোকে মোৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে মিঠুক ফোন কৰোঁ বা সুধিব পাৰে বা তেওঁ কমেণ্ট কৰিও তেওঁৰ ফোন নম্বৰটো লৈও মোৰ লগত কণ্টেক্ট কৰিব পাৰে। গতিকে সকলোখিনি আপোনালোকে গম পাই থাকিব। ধন্যবাদ। মুকুতা দা মানে আজি যোৰহাটত যাব। মানে ইয়াত অলপ মানে কাপোৰৰ বজাৰ কৰিব আহিলে দোকানখনত। আৰু মুকুতা দাই মানে যোৰহাটত গুচি গ'ল। কাপোৰ চাপোৰ দোকানখনত কিনি ল'লে। আৰু এতিয়া আমি আহিছোঁ সেউজ ভিতৰখলাত। আৰু মোৰ লগত আজি নিপন ভাই আহিছে। নিপন ভাই কোন এফালে
আৰু আপোনালোকে হয়তো নাজানে নিপন ভাইৰ এটা ইউটিউব চেনেল আছে আপোনালোকে চাব নিপন অসম নাছিল চেনেলটোৰ নাম নিপন অসম আপোনালোকে ভিডিঅ'বোৰ চাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি ভিতৰফালৰ ভিতৰত যাম মানে ভিতৰত এতিয়া তলা মাৰা আছে কোনোবা যদি মানে ওচৰতে আছে তলাটো খুলি দিলে ভিতৰত যাই পেলাই আপোনালোকক মানে ধুনীয়াকৈ পৰিৱেশটো আগতে মানে মই ভিডিঅ' বনাইছিলোঁ ইয়াতে আপোনালোকে হয়তো চাইছে আৰু আমাক দাদাজনে তলাটো খুলি দিলে এতিয়া আমি ভিতৰৰ ফালে বলক গৈ থাকোঁ এইবিলাক চাওক কি ধুনীয়াকৈ ইয়াত বনাই থৈছে ধন্যবাদ এইবিলাক মানে যেতিয়া মই আহিছোঁ তেতিয়া বনোৱা নাছিল আৰু আপোনালোকে চাওকচোন সেউজ ভিতৰখলাৰ পৰিৱেশটো কি ধুনীয়া এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ বহুত বেছি ভাল লাগে ইয়াত আহিলে আৰু ইয়াত দাদাজনক লগ পালোঁ দাদা এইখন কেতিয়া অপেনিং হ'ব 10 দিন ভিতৰত আমি অপেনিং কৰা প্লেন এটা আছে আৰু প্লেনটো লৈছোঁ মানে ৰাস্তাটোৰ প্ৰব্লেমৰ কাৰণে ৰাস্তাটো বনাই আছোঁ এতিয়া হয়ে আৰু 10 দিনৰ ভিতৰত আমি অপেনিং কৰি দিম অপেনিং কৰিব আৰু এই গেটখন মানে ইয়াত নতুনকৈ বনাইছে সেউজ ভিতৰখলাত থকা ট্ৰি হাউচত ধুনীয়াকৈ বনাইছে আৰু মানে আৰু এইবিলাক খেলা বস্তু ইয়াত নতুনকৈ আনিছে এইবিলাক আগতে মানে যেতিয়া মই ভিডিঅ' বনাইছিলোঁ তেতিয়া মানে এইবিলাক নাছিলে এতিয়া নতুনকৈ আনিছে আৰু দাদাজনৰ পৰা গম পালোঁ যে আৰু ইয়াত মানে বহুত বেছি আইটেম আনিব আৰু ইয়াত বহুত বস্তু আনিব আৰু ইয়াতে আৰু ইয়াত মানে কেবিন আছে এতিয়া কেবিন চাবৰ কাৰণে আমি বহুত ওপৰৰ ফালে গৈ আছোঁ পাহাৰ বগাই নিপন কেনে লাগিছে লাগিছে আপোনালোকে আহিব ইয়াত ভিজিট কৰিব ভাল পাব আৰু আহি এইটো কেবিন আৰু ইয়াত খাব চাব পাৰিব আৰু এতিয়া বাৰু ষ্টাৰ্ট হোৱা নাই ষ্টাৰ্ট হ'লে আৰু আহিব পাৰিব ইয়াতে আৰু এইবিলাকো আছে বহুতকৈ আছে ইয়াতে আৰু ইয়াত মানে ঘোঁৰাও আছে দাদাজনৰ পৰা জানিলোঁ এতিয়া ঘৰো আছে ইয়াত আপোনালোকৰ চলি খেলাৰ কাৰণে ৰখা হৈছে এতিয়া চব আমাৰ চলিৰ কাৰণে বহুত বস্তু আৰু আহি আছে পানী পানীৰ আহি আছে বহুত বস্তু ৰখা হ'ব আৰু মানে এতিয়া আমাৰ ৰাস্তাটো অলপ বেছি ৰাস্তাটোৰ কাৰণে মানে হৈছে মানে আৰু 10 দিন বা 8 দিনৰ ভিতৰত আমি অপেনিং ঠিক হৈ যাব ঠিক আছে আৰু আমি ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি ঘৰত যাব ওলাইছোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি কোনোবাই মোৰ ইউটিউব চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পুনৰ এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে বাই বাই